हेलो एवरीवन की खबर आपनलोকৰ अस्सलामु आलैकुम नमस्कार NUR'S आंटी भिडिओ লৈ मिनी ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিও এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো আজি লৈ আহিলো আপোনালোকৰ মাজলৈ বৰলি মাছৰ সৈতে টেঙেচি শাক আমাৰ গাঁৱৰ ভাষাত এটোক চেঙা টেঙা বুলি কয় এনেদৰে মাছখিনি হালধি আৰু নিমখ খানি পেলাই অকমান টাইম ৰাখি দিলো তাৰ পিছত আদা নহৰু আৰু লগতে পিয়াজ কাটি ললো এয়া কেটামান কেঁচা জলকীয়া টেঙা তৰকাৰীত খৰাই কেঁচা জলকীয়া হলে ভাল লাগে ৰনখিনি হেতালি লৈ এনেদৰে তেলখিনি গৰম কৰি মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ললো এয়া বৰলি মাছ ফ্ৰাই নকৰিলেও হয় কিন্তু যোৱাকালিৰ বৰলি মাছ যেটো অকমান হেৰি হোৱা নিচিনা হৈছে তো ফ্ৰাই কৰি ললো তাৰ পিছত দিলো এনেদৰে পিয়াজ আদা নহৰু জলকীয়া হালধি দিলো অকমান ধনিয়া গুড়ি জিৰা গুড়ি এনেদৰে মিক্স কৰি পেলাই দিলো দি পেলাই এনেকৈ ভাজি আছো এটা কথা মনত ৰাখিব যেতিয়া যিকোনো তৰকাৰী বনোৱা যায় পিয়াজটো সদায় মইষ্ট হ'ব লাগে মুলায়ম হ'ব লাগে নহলে পিয়াজে চকু মিলি থাকে পিয়াজে চকু মিলি থাকিলে খাই ভাল নালাগে তাৰপিছত এনেদৰে মই টেঙাখিনি পেলাই দিলো যিখিনি টেঙেচি শাক তথা আমাৰ গাঁৱৰ ভাষাত চেঙা টেঙা বুলি কয় এনেদৰে দিলো দি পেলাই মই সোৱালৈকে ভাজিলো ভাজাৰ পিছত এনেকা পানী দিছো পানীটো দিওঁতে অকণ মনত ৰাখিব যাতে এক আঁঠু পানী নহয় যাতে বানপানী নিচিনা পানী নহয় তৰকাৰীখন এনেদৰে উতল অহাৰ পিছত নমাই দিলে হ'ল ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব